নমস্কাৰ। আমি এতিয়া আছোঁ চাটনগুৰি মহিলা বজাৰ। আমি এজন বৃদ্ধ মানুহ দেখাই দিছোঁ। এই আইতা বস্তু লৈ বহি আছে, কেইটামান বস্তু লৈ। এতিয়ালৈ কোনো মানুহ অহা নাই তেখেতৰ বজাৰ ল'বলৈ। মোৰ বেয়া লাগিছে। চাওঁ আহকচোন, আইতাৰ লগত কথা পাতি চাওঁ। ইয়াতে আপুনি ব্যৱসায় কৰা 4 বছৰ হৈছে? 4 বছৰ হৈছে। ইয়াতে কৰি আছে? ইয়াতে কৰি আছোঁ। বৰষুণ চৰষুণ পৰি থাকে? বৰষুণ পৰে, জাপি লৈ আহোঁ বাবা। জাপি লৈ আনি পেলাই ধৰি লওক থাকোঁ। অতি অসুবিধা হ'লে বস্তুখিনি লৈ পেলাই ঘৰত যাওঁ। এইখিনি দি পিনে আমি ঘৰখন চলাই আছে? এইভাগে চলি আছোঁ বাবা। আপোনাৰ ঘৰত কোন কোন আছে আইতা? মোৰ ঘৰত ল'ৰা দুটা আছে। ল'ৰা দুটা ছোৱালী আনি বেলেগ বাবা। বেলেগ হ'ল। বেলেগৰ দুখত মই মানুহজন বহুত বেলেগ মানুহ আছিল, চবেই জানে, এই ল'ৰাইও জানে। সেই মানুহজনৰ কাৰণে মই বহুত সুখত আছিলোঁ। মানুহজন ঢুকুৱাৰ পৰা ধৰি লোৱা আছিল কিছুদিন। যেতিয়া ল'ৰা ছোৱালী ছোৱালী বোৱাৰী আনিল, অনাৰ পিছত অলপমান খেলি মেলি হৈছিল দে ববাহঁত। খেলি মেলি হৈ পেলাই আৰু এতিয়া নিজৰ ব্যৱহাৰটো নিজে কৰি পেলাই চলিছোঁ আৰু দে বাবা। আপুনি যিটো কৰিছে বহুত ধুনীয়া কাম কৰি আছে, কিন্তু এইটো বয়সত আপুনি এইখিনি কষ্ট কৰি আছে? কষ্ট বাবা, বহুত কষ্ট লাগে। আগবেলা হ'লে আৰু ছিগি ভাগি লৈ আনো। দুপৰীয়া কোনোবাদিনাখন ভাত বনাওঁ, কোনোবাদিনাখন নবনাওঁ, সেইভাগে আহোঁ বাবা। আপোনাক কোনোবাই সাহায্য কৰিছেনে এতিয়ালৈ? নাই বাবা, কোনেও সাহায্য কৰা নাই? একো সাহায্য পোৱা নাই মই বাবা। আপুনি ৰাতিপুৱা কেইটা বজাত আহে দোকানত? দোকানত 1:30 বজাত আহোঁ বাবা। এইখিনি সময়ত আহে? অঁ ঘৰৰ কাম চাম চব কৰি? চব কৰি এইখিনিৰ পৰা কেইটা বজাত যাব? 5টা বাজে, কোনোবাদিনাখন 5:30 মানে বাজে, তেতিয়া যাওঁ ঘৰলৈ। মানে বস্তু চব বিক্ৰী কৰাৰ পিছত যায়? কোনোবাদিনাখন বিক্ৰী চব হ'ব, কোনোবাদিনাখন অকণমান সোনকালে যাওঁ, বিক্ৰী হোৱা দিনাখন। দেৰি হোৱা দিনাখন দেৰিলৈকে থাকোঁ বাবাহঁত। সেনেকৈ চলি আছোঁ আৰু দে বাবা। কাগজত আমি দেখাব পাইছোঁ এতিয়া খুৰী তাত কেইটামান বস্তু লৈ খুৰী বহি থাকে, আৰু সদায় খুৰীৰ টাইমিং হ'ল 1:30টাৰ পিছত আহে খুৰী এইখিনি জেগাত, আৰু ৰাতি ইভিনিং 5টা বজাত খুৰী ইয়াৰ পৰা যায়। কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা বিক্ৰী নহয়। আপোনালোকে শুনা পাইছিল নিজ মুখে যে কেতিয়াবা বিক্ৰী হয়। এনেকুৱা দিন পৰ্যন্ত গৈছে খুৰী দুপৰীয়া পৰ্যন্ত ভাত নাখায়। তো সেই সমূহ মৰিগাঁওবাসীৰ ৰাইজ যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই আছে, অসমবাসী ৰাইজ, আপোনালোকে যিমান পাৰে এইজন বৃদ্ধ আইতাক আপোনালোকে হেল্প কৰক। মোৰ এটাই কথা যে মানুহৰ কষ্টত সময়ত থাকিব লাগে, আৰু সেইকাৰণে মই খুৰীৰ ওচৰত আহিছিলোঁ আজি। আৰু খুৰীৰ কথাবিলাক শুনি সঁচাই বেয়া লাগিছে মোৰ, যে এইখিনি বস্তু লৈ খুৰী চলি আছে। আজিৰ তাৰিখত এইজন মানুহ ঘৰত এতিয়া বহি থাকিব লাগিছিল, আৰু তেখেতে মন্দিৰে মন্দিৰে যাব লাগিছিল। সেইখিনি সময়ত তেখেতে এইটো কাম কৰিব লগা বাধ্যতামূলক হৈ আছে। ইয়াত আপোনাৰ কিমান টকা বস্তু আছে এতিয়া? এয়া 40 টকা, এয়া 20 টকা, 20 টকা, 60, এয়া 20 টকা ভেল, এয়া 20 টকা তামোলৰ 5টা দে বাবা। সেইভাগে বেচোঁ আৰু মোটামুটি ইয়াত ধৰক 300 টকা। ইয়াত ঢেকীয়া ধৰি লওক 5 মুঠি, এমুঠিত 5 টকাকৈ আছে। ইয়াত এক মুঠি 5 টকাকৈ? এমুঠিত 5 টকা। ঠিক আছে। আৰু এইবিলাক? এয়া 10 টকা, এয়া 5 টকা। এতিয়া আপোনাক কিমান দিব লাগিব? কিমান দিব লাগিব? 5 টকাকৈ এতিয়া বাবা। বস্তু গোটেইখিনি দিয়া মই অকণমান বেঙা কালা দে, কিমান পৰে এতিয়া হিচাপ কৰি পেলাই দি গলিয়ে হ'ল আৰু বাবা। ঠিক আছে, মই গোটেইখিনি মিলাই আপোনাক 500 টকা দি গৈছোঁ। হ'ব দিয়ক। হ'ব, 500 টকা আপোনাক দিছোঁ। আপুনি এইখিনি বস্তু যিমান জল্দি পাৰে বিক্ৰী কৰি ঘৰত যাব। ঠিক আছে, আশীৰ্বাদ কৰিব। একদম জানো পাৰ দে, মই বোপাহঁতে জানো ভালকৈ চলোৱা, কেতিয়াবা জানো আহিলে আকৌ মই আকৌ আহিম। আকৌ মোক দেখাই দিবি দে বাবা। ধন্যবাদ।